নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি হৈছে সানডে আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো সুপাৰ সেল ডে 8 আৰু আমাৰ সেল ডে দি থকা হৈছে কেইবাটাও সেল ডে ইতিমধ্যে অতিক্ৰম কৰিছে আৰু আজি সেল ডে হৈছে 8 আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো ধামাকা অফাৰত আৰু ইয়াতকৈ ৰেহাই মূল্যত আপোনালোকে মেখেলা চাদৰ আৰু কতো লাভ নকৰে আজি একেবাৰে অফাৰ প্ৰাইচত আপোনালোকৰ কাৰণে লৈ আহিছো যিমানখিনি পাৰো সিমানখিনি কমাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু নতুন নতুন কালেকশ্যন লৈ আহিছো গতিকে ভিডিঅ'টো যাতে আপোনালোকে স্কিপ নকৰে তাৰে কামনা কৰিছো আহকচোন আজি প্ৰথমে দেখাম পিয়ৰ পদ্মিনীৰ কাপোৰ আৰু এই কাপোৰযোৰ মই ইয়াৰ আগৰ ভিডিঅ' দেখাইছো সেল ডেতে দেখাইছিলো পুনৰ ষ্টক ইমানেই বিচাৰিছে মোক ইমানেই বিচাৰিছে এনেকুৱা কাপোৰ আৰু মই ষ্টক আনিছো আপোনালোকৰ কাৰণে আৰু আজি তাতোতকৈও ৰেহাই মূল্যত পাব আজিলৈ প্ৰথমে দেখাম পদ্মিনী কটনৰ এযোৰ কাপোৰ আৰু এই কাপোৰযোৰ চাওক এনেকৈ পিন্ধিলে আপোনালোকে এনেকৈ মাজত ঘেৰো হ'ব আৰু এই কাপোৰযোৰ হাতে বোৱা পদ্মিনী কটনৰ কাপোৰ দীঘে বানিয়ে পদ্মিনী হয় আৰু এইটো হ'ব আচলৰ ডিজাইন যেহেতু সকলোৱে ধেমাজিতে বোৱা মাটিশালৰ পদ্মিনী কটনৰ মিচিং কাপোৰ এযোৰ পিন্ধিবলৈ অকণমান অসুবিধা হয় কাৰণ কাপোৰবিলাকৰ ৰেঞ্জবিলাক অলপ হাই হয় কিন্তু এই কাপোৰযোৰ আপোনালোকে সকলো ধৰণৰ মানুহে পিন্ধিব পাৰে কিনিব পাৰে এই কাপোৰযোৰ প্ৰাইচ যথেষ্ট কম সেই কাপোৰযোৰৰ তুলনাত আৰু আজি একেবাৰে অধিকতম ৰেহাই মূল্যত আপোনালোকক মই দি আছো আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব এইটো ব্লাউজৰ পিচ আৰু ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব এইটো হ'ব আচলৰ ডিজাইন আৰু ইয়াৰে মেখেলাখন আহিব এইবিলাক আহল বহল হ'ব সকলো সাইজৰ মহিলাই পিন্ধিব পাৰিব সুন্দৰকৈ এখন হ'ব মেখেলা আৰু আজি আমাৰ ধামাকা অফাৰত আপোনালোকে লাভ কৰিব মাত্ৰ 1490 1490 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ ওচৰত সংগ্ৰহ কৰিব পাৰিব একেবাৰে ৰেহাই মূল্য দি আছো গতিকে আপোনালোকে পটাপট স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু তাৰপিছতে আহিব মই এযোৰৰ ডিজাইন দেখাই দিলোঁ আপোনালোকক এইযোৰ আহিব অৰেঞ্জ কালাৰ আৰু অৰেঞ্জত চাওক যিসকলে অৰেঞ্জ ভাল পায় এতিয়া বিহুৰ বতৰ যিহেতু কালাৰফুল সকলোৰে মনবিলাক ৰঙিয়াল হৈ থাকে বহাগ বিহুৰ সময়ত আৰু বহুতে এযোৰ কালাৰফুল সাজ পৰিধান কৰিব বিচাৰে তেওঁলোকেও যিসকলে ভাল পায় এনেকুৱা ৰং বিৰঙৰ সাজ পিন্ধি তেওঁলোকে কিনিব পাৰে এনেকুৱা এযোৰ কাপোৰ এযোৰ অৰেঞ্জ কালাৰ থ'ব আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে আৰু এই কাপোৰযোৰৰ লগতো আপোনালোকে গেৰো ডিজাইন হ'ব এনেকৈ মাজত অকণমানিকৈ গেৰো কৰি দিয়া হৈছে এই যে অৰেঞ্জ কালাৰৰ কাপোৰ পিয়ৰ পদ্মিনী কটনৰ হাতে বোৱা কাপোৰ হয় এইবিলাক আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰিকেইটা এনেকৈ গ্ৰীণ কালাৰত কৰা হৈছে সাইড পাৰিকেইটা আৰু এইটো হ'ব ব্লাউজৰ পিচ লগতে থাকিব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন এখন মেখেলাখন ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 1490 1490 টকা ল'ব পাৰিব আমাৰ পৰা একেবাৰে অধিকতম ৰেহাই মূল্য য'ত নেকি এই কাপোৰযোৰৰ বজাৰ মূল্য হৈছে 2000 টকা আৰু চাওক এযোৰ স্কাই ব্লুত আছে এনেকৈ ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব মাজত গেৰো থাকিব আৰু এইখন ইয়াৰে মেখেলাখন হ'ব গোটেই কাপোৰযোৰ মেলি নেদেখাওঁ কাৰণ বহুত কাপোৰ দেখাবলৈ আছে আপোনালোকক আৰু ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 1490 1490 টকাত ল'ব পাৰিব তাৰপিছত এটা দেখাম খুব ধুনীয়া কালাৰ আৰু এইটো হৈছে ব্ৰিঞ্জল কালাৰ ইয়াৰ আগৰ ষ্টক মোৰ শেষ হৈ গ'ল আৰু নতুনকৈ আহিছে এইবিলাক ষ্টক আপোনালোকে দেৰি নকৰিব কাৰণ বিহু সমাগত আৰু আপোনালোকে বেছি চেল ডে নাপায় কেইটামান চেল ডে পিছতে আমাৰ বহাগ বিহুৰ চেল ডে শেষ হ'ব আৰু এইখন হ'ব চাদৰখন ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব চাওকচোন আৰু মাজৰ এইখিনি ফুলৰ কামখিনি এনেকৈ কৰা হৈছে কালাৰটো খুব ধুনীয়া হয় আৰু পিন্ধিলে সকলোকে উজ্জ্বল দেখাব লগতে এইখন হ'ব মেখেলা এখন চাওক মেখেলাখনৰ ওপৰলৈকে কাম কৰা হৈছে এখন দেখিছেনে এখন মেখেলাখন আৰু ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 1490 1490 টকাত ল'ব পাৰিব স্কাই ব্লু কালাৰৰ আৰু এযোৰ আছে এইযোৰ মিচিং ডিজাইনত কৰা হৈছে এইবিলাক হাতে বোৱা পদ্মিনী কটনৰ কাপোৰ এইবোৰ হেণ্ডলুমৰ হয় এইবিলাক পাৱাৰ লুমৰ নহয় আমাৰ ওচৰত পাৱাৰ লুমৰ একোৱে আপোনালোকে প্ৰডাক্ট নাপায় আৰু এই কাপোৰযোৰ চাওক ইয়াৰে এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব মেখেলা আৰু ব্লাউজৰ পিচ পাই যাব আপোনালোকে এইখন হ'ব মেখেলা এখন চাদৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1490 1490 টকাত ল'ব পাৰিব ইয়াৰে কালাৰ এইটো এটা চাওক আছে চাওকচোন ৰাণী পিংকত আছে ৰাণী পিংকত পিন্ধিব পাৰে আপোনালোকে ভাল লাগিব ৰাণী পিংকত পিন্ধিলেও খুব ধুনীয়া লাগে মেখেলাখনো কিমান ওপৰলৈকে কাম কৰা আছে চাওকচোন এইটো এনেকৈ মেখেলাৰ তলত থাকিব তেনেকৈ আৰু এইখন হ'ব ইয়াৰে চাদৰ আৰু এইটো হ'ব আচলৰ ডিজাইন লগতে থাকিব এইটো এনেকৈ গেৰো ডিজাইন হ'ব আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচটোত পাৰি থাকিব এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ভাল লাগিলে ল'ব পাৰিব 1490 1490 টকা এইটো এটা কালাৰ আছে ৰেড যিসকলে ভাল পায় ল'ব পাৰে এইটো এটা আছে ৰাণী পিংক খুব ধুনীয়া পিংক এইটো
ল'ব পাৰে এই কাপোৰযোৰ অকণমান মেলি দেখাইছোঁ খুবেই ধুনীয়া হয় আৰু এইটো ৰেডত যিসকলে ভাল পায় তেওঁলোকে ল'ব পাৰে মাত্ৰ 1490 1490 টকাত ল'ব পাৰিব আৰু এইবিলাক একেবাৰে নতুন কালেকশ্যন মই আজি খুলিছোঁ মাত্ৰ আৰু খুলিয়ে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ' কাৰণ আপোনালোকে মোক এনেকুৱা কাপোৰ বিচাৰি আছিলে আৰু এইখন চাদৰখন এইটো চাওক কিমান ধুনীয়া হয় আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে এনেকৈ আৰু মাজত গেৰ থাকিব এইটো গেৰ হয় চাওক খুব ধুনীয়াকৈ কৰা হৈছে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে পাব ব্লাউজৰ পিস আৰু এখন হ'ব ইয়াৰে মেখেলাখন এখন হ'ব মেখেলাখন এই কাপোৰযোৰ দুটা কালাৰ কম্বিনেশ্যন কৰা হৈছে কাপোৰযোৰ দুটা কালাৰ কম্বিনেশ্যন কৰা হৈছে হে খুব ধুনীয়া লাগিছে ডুৱেল চাইন আহিছে আৰু দীঘত ৰেড সূতা আৰু বানিত ৰাণী পিংক বোৱা হৈছে খুব ধুনীয়া হয় ভাল লাগিলে ল'ব পাৰিব 1490 1490 টকা ল'ব পাৰিব আৰু ইয়াৰে কালাৰ দেখাই দিছোঁ এইটো এটা আছে নেভি ব্লু ল'ব পাৰিব যিসকলে ৰেড আৰু হোৱাইটত এনেকৈ ফুল কৰা আছে খুব ধুনীয়া হয় এযোৰ খুব ধুনীয়া লাগিছে নেভি ব্লু হয় আৰু এযোৰ চাওক কিমান ধুনীয়া হয় কালাৰটো এযোৰ চাওক কিমান ধুনীয়া জেতুকা কালাৰত আছে খুবেই ধুনীয়া দেখিবলৈ আৰু গম পাইছে আপোনালোকে কিমান দামত দি আছোঁ কিমান ৰেহাই মূল্য দি আছোঁ আপোনালোকক মাত্ৰ 1490 1490 টকাত দি আছোঁ আৰু এইখন হ'ব ইয়াৰে চাদৰখন চাওক চাদৰখন এনেকৈ য়েল্লো আৰু ৰেডত ফুল কৰা হৈছে মেহেন্দি গ্ৰীণত আছে জেতুকা বৰণৰ হয় খুব ধুনীয়া এইখন চাদৰখন ইয়াৰে এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 1490 1490 টকাত ল'ব পাৰিব এইখন হ'ব ইয়াৰে মেখেলাখন তাৰপিছত পাব এইটো গ্ৰীণত আছে গ্ৰীণৰ ইয়াৰ ডিজাইন চাওক এনেকুৱা প্ৰতিযোৰ কাপোৰতে আপোনালোকে মাজত গেৰ পাব হে প্ৰতিযোৰ কাপোৰ সম্পূৰ্ণকৈ মেলি নেদেখা আপোনালোকৰো সময় ৰাহি কৰিছোঁ মোৰো সময় ৰাহি কৰিছোঁ কাৰণ বিহুৰ বতৰ এই ভিডিঅ' ইমান দীঘলীয়া কৰিবলৈ সময় নাই দোকানত কাষ্টমাৰ আছে সময়ৰ অকণমান নাটনি সেয়েহে এযোৰ চাওক এনেকৈ গ্ৰীণ কালাৰত পাব তাৰপিছতে আৰু এযোৰ আহিব অকণমান ডাৰ্ক মেহেন্দি গ্ৰীণ চাওকচোন কিমান ধুনীয়া হয় দুইযোৰ কালাৰৰ কাপোৰে কিমান ধুনীয়া হয় কেমেৰাত ধৰিব পাৰিছে নিশ্চয় দেখিছেনে আৰু ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 1490 1490 টকা ল'ব পাৰিব একেবাৰে কম দামত দি আছোঁ গতিকে আপোনালোকে পলম কিয় কৰি আছে মাত্ৰ আপোনালোকে মোৰ ভিডিঅ' চাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে পটাপট যোগাযোগ কৰক কাৰণ এইবিলাক ষ্টক আমাৰ একেবাৰে ৰৈ নাথাকে আৰু এইটো এটা আছে কালাৰ চাওক খুব ধুনীয়া হয় বোৱাৰী ৰঙৰ হয় কাপোৰযোৰ আৰু এই কাপোৰযোৰ মই অকণমান মেলি দেখাম এইখন চাদৰখন চাওক এইটো হৈছে আচলৰ ডিজাইন আৰু এইটো মাজতে হ'ব এনেকৈ গেৰ এইটো উল্টা হৈ আছে চৰি এইটো হ'ব মাজতে এনেকৈ গেৰটো অকণমান ডাঙৰকৈ কৰা হৈছে এইখন চাদৰখন দেখাই দিলোঁ আৰু ইয়াৰে এইখন হ'ব মেখেলা ভাল লাগিলে ল'ব পাৰিব 1490 1490 টকা ল'ব পাৰিব সম্পূৰ্ণ মেলি দেখাবলৈ অকণমান সময়ৰ অভাৱ যিহেতু আমি দোকানতে ভিডিঅ' কৰিব লগা হয় আৰু দোকানত কাষ্টমাৰ থাকে সেয়েহে পটাপট ভিডিঅ' কৰিছোঁ আপোনালোকে বেয়া নাপাব যদি আপোনালোকে ফটো চাব বিচাৰে তেতিয়াহ'লে মোক ফটো আপোনালোকে খুজিব পাৰে মই ফটো যিমান পাৰোঁ দিবলৈ আপোনালোকক চেষ্টা কৰিম তাৰপিছত দেখাম আজিৰ দিনটো ধামাকাদাৰ অফাৰ কি জানেনে আজি এনেকুৱা এযোৰ কাপোৰৰ লগত আপোনালোকে এপাত গহনা খুব ধুনীয়া এটা গহনা লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ পাব এই কাপোৰযোৰৰ লগত আজি এপত গহনা আৰু এইযোৰ হৈছে চেমিনুনিৰ মিচিং ডিজাইনৰ কাপোৰ আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু মাজত গেৰ থাকিব এই কাপোৰযোৰ চাওক আপোনালোকে যেতিয়া পিন্ধিব চিলাই কৰি খুব ধুনীয়া নেভি ব্লু কালাৰৰ হয় আৰু এইবিলাক পিয়ৰ মাটিশালত বোৱা চেমিনুনিৰ মিচিং ডিজাইনৰ কাপোৰ আৰু এইখন হৈছে চাদৰখন প্ৰথমে দেখালোঁ এইখন আৰু এইটো হ'ব ইয়াৰে এইকেইটা সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচটো এনেকৈ চেমিনুনিতে বোৱা হৈছে এইটো আৰু ইয়াৰে এইখন হ'ব মেখেলাখন চাওক ওপৰলৈকে কাম কৰা হৈছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150 3150 টকা আৰু লগত এই কাপোৰযোৰৰ লগত আজি আপোনালোকে এপত গহনা সম্পূৰ্ণ বিনামূলীয়াকৈ চাওক কেমেৰাত দেখিছেনে কপাৰ বেস্ট গহনা হয় এইবিলাক কপাৰ বেস্ট জুৱেলাৰী হয় আপোনালোকে মাৰ্কেটত যদি এনেকুৱা এপত গহনা কিনিবলৈ যায় আপোনালোকে 500 600 এনেকুৱা টকাৰ তলত আপোনালোকে কিনিব নোৱাৰে এপাত গহনা আৰু ইয়াৰ লগতে কাণফুলি থাকিব এনেকুৱা ধৰণৰ কাণফুলি থাকিব ধৰিব পাৰিছে এইটো কাণফুলি আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ এই কাপোৰযোৰৰ লগত আজি সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 3150 টকা 3150 ৰুপিছত এই কাপোৰযোৰো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব লগতে
বিহুত পিন্ধিবলৈ এপদ গহনাও সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত এইযোৰ চাওক গ্ৰে কালাৰত আছে। প্ৰথমে দেখাইছোঁ এইখন চাদৰখন। চাদৰখনৰ আচলৰ ডিজাইনটো চাব কিমান ধুনীয়াকৈ কৰা হৈছে। মিচিং ডিজাইনত কৰা হৈছে গ্ৰে কালাৰৰ চেমি নুনিৰ কাপোৰ আৰু ইয়াৰে মাজৰ ডিজাইন চাওক কিমান ধুনীয়া ডাঙৰকৈ কৰা হৈছে গ্ৰে কালাৰৰ কাপোৰ। আৰু এইবিলাক সম্পূৰ্ণ মাটিশালৰ কাপোৰ। পিন্ধি খুব আৰাম অনুভৱ কৰিব। বাণীত পিয়ৰ নুনি আৰু দীঘল পদ্মিনী সূতা বোৱা আছে এই কাপোৰযোৰৰ। এইকেইটা হ'ব ইয়াৰে চাইড পাৰি। এইকেইটা চাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ আৰু এইখন হ'ব ইয়াৰে মেখেলাখন। এইখন মেখেলাখন চাওক ওপৰলৈকে কাম কৰা হৈছে। দেখিছেনে? ধৰিব পাৰিছে? আৰু এই কাপোৰযোৰৰ লগতো আজি আপোনালোকে সম্পূৰ্ণ এনেকুৱা অসমীয়া গহনাৰ এটা সেট চাওক। অসমীয়া গহনাৰ এটা সেট এইটো এনেকৈ গলপতা হয়। আপোনালোকে এই সেটটো সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আৰু এইটো হৈছে ইয়াৰে এইযোৰ হৈছে কাণফুলি। কাণফুলিযোৰ আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এই কাপোৰযোৰৰ লগত এই সাজ জুৱেলাৰী আমাৰ পৰা বিনামূলীয়াকৈ সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত চাওক গ্ৰে কালাৰ এযোৰ চেমি নুনিৰ কাপোৰ আৰু এই কাপোৰযোৰৰ মাজতো গেৰ কৰি দিয়া হৈছে। এইযোৰ অকণমান এইযোৰ চাওক এনেকৈ ৰেড আৰু অৰেঞ্জত কাম কৰা হৈছে। চেমি নুনিৰ কাপোৰ আৰু মাজৰ ডিজাইনখিনি চাওক এনেকৈ কৰা হৈছে। আৰু এই কাপোৰযোৰৰ মাজতো আপোনালোকে এনেকৈ গেৰ হ'ব। এনেকৈ পিন্ধিলে মানে গেৰ হ'ব। আৰু ইয়াৰে এইখন হ'ব মেখেলা। এইখন মেখেলাখন চাওকচোন। এইখন মেখেলা আৰু এইকেইটা হ'ব চাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ। ভাল লাগিলে ল'ব পাৰিব। মাত্ৰ 3150 3150 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে। আৰু এই কাপোৰযোৰৰ লগতো আপোনালোকে সম্পূৰ্ণ অসমীয়া গহনাৰ এনেকুৱা সেট এটা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো হৈছে এপাত হৈছে কাণফুলি। এই দুপাত ধুনীয়াকৈ পিন্ধিব পাৰিব আপোনালোকে কাপোৰৰ লগত মিলাই। ভাল লাগিলে ল'ব পাৰিব। 3150 3150 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত চাব খুবেই ধুনীয়া অৰেঞ্জ কালাৰৰ এযোৰ মাটিশালৰ চেমি নুনিৰ কাপোৰ। আৰু এই কাপোৰযোৰ খুব ধুনীয়া হয়। ডিজাইনবিলাক চাওকচোন। মাজত গেৰ নাই। ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে। মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে। পিয়ৰ চেমি নুনিৰ মাটিশালত বোৱা কাপোৰ আৰু মাজৰ বুটাখিনি চাওক এনেকৈ সৰুকৈ কৰা হৈছে। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি চাওকচোন কিমান ধুনীয়া হয়। আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু এইখন হ'ব মেখেলা। চাওক এইখন মেখেলা কিমান ধুনীয়াকৈ কাম কৰা হৈছে চাওকচোন। কাপোৰযোৰ মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 3200 টকাত ল'ব পাৰিব। আৰু এই কাপোৰযোৰৰ লগতে আপোনালোকে এনেকুৱা এপাত গহনা। এপাত চাওক গলপতা হয়। এনেকৈ কপাৰ বেষ্টৰ হয়। ধৰিব পাৰিছেনে? মই ইয়াত দেখাই দিছোঁ। গাত লগাই দেখাই দিছোঁ। ইয়াৰ লগতে আপোনালোকে কাণফুলি ইয়েৰিংছ পাই যাব। আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে বুকিং কৰিব। আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোলৈ আপোনালোকে মেছেজ কৰিব আৰু ফোন কৰিব পাৰিব। আৰু ভাল লাগিলে মাত্ৰ 3200ত এই কাপোৰযোৰ আৰু লগতে এপদ গহনা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত চাওক এইযোৰ অৰেঞ্জ কালাৰৰ গেৰ ডিজাইনৰ মেখেলা চাদৰ আৰু এইযোৰ কাপোৰো চেমি নুনিৰ হ'ব। আৰু এই কাপোৰযোৰৰ লগতে আপোনালোকে এপদ গহনা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আৰু এই কাপোৰযোৰ চাওক। এই কাপোৰযোৰ ডিজাইন খুব ধুনীয়া। এইটো হ'ব ইয়াৰে আচলৰ ডিজাইন চাওকচোন। খুব ধুনীয়া নেভি ব্লু, স্কাই ব্লু আৰু ব্লেকত কৰা হৈছে। আৰু ইয়াৰে মাজত কোৱালিটি যথেষ্ট ধুনীয়া। কাপোৰযোৰৰ কোৱালিটি যথেষ্ট ধুনীয়া। আৰু ইয়াৰ মাজত চাওক গেৰ ডিজাইনটো এনেকৈ কৰা হৈছে। এইখন চাদৰখন দেখাই দিলোঁ প্ৰথমতে। আৰু এইখন হ'ব আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি অৰেঞ্জ কালাৰত আছে। এইটো হ'ব ব্লাউজৰ পিচ আৰু এইখন হ'ব ইয়াৰে মেখেলাখন। এখন মেখেলাখন। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 3150 টকা। ইয়াৰ লগতো আপোনালোকে ধুনীয়া এপাত জুৱেলাৰী আমাৰ পৰা কিনিব পাৰিব। আৰু ইয়াৰে ইয়েৰিংছটো এনেকৈ আহিব। অকণমান ওলমা ধৰণৰ হ'ব। ভাল লাগিলে ল'ব পাৰিব মাত্ৰ 3150 টকা 3150। আপোনালোকে মাৰ্কেটত এনেকুৱা এপত গহনা কিনিবলৈ গ'লে আপোনালোকে 500 600 কপাৰ বেষ্টৰ হয় এইবিলাক। যিহেতু 500 600 700 এনেকুৱা হ'ব। আৰু তাতকৈ বেছিও হ'ব পাৰে। মই বিশেষ নাজানো জুৱেলাৰীৰ কথা। এইবিলাক আপোনালোকক অফাৰ দিবৰ কাৰণেহে অনা হৈছে। আৰু আপোনালোকে আজি গহনা কিনিবলৈ বেলেগকৈ যাব নালাগে। আমাৰ পৰাই কাপোৰযোৰো পাই আছে। লগতে গহনা এপদো পাই আছে। গতিকে কাপোৰযোৰো লওক। চিলাই আপোনালোকে বিহুত পিন্ধক আৰু লগতে গহনা পাতো আপোনালোকে ডিঙিত ধুনীয়াকৈ পিন্ধি লওক আৰু বিহুৰ আনন্দ উপভোগ কৰক। তাৰপিছত চাওক এইযোৰ অৰেঞ্জ কালাৰত হ'ব। আৰু এই কাপোৰযোৰ চাওক এইটো হ'ব আচলৰ ডিজাইনটো। আৰু
এই কাপোৰযোৰ চাওক ৰিবি ডিজাইনত বনোৱা হৈছে কাপোৰযোৰ ৰিবি ডিজাইনত গোটেই গাতে এনেকৈ ডিজাইন কৰি দিয়া হৈছে আৰু এইখন হ'ব চাদৰখন ইয়াৰ আঁচলটো দেখাই দিছোঁ আপোনালোকক লগতে পাব এইখন মেখেলাখনো ওপৰলৈকে কাম কৰা হৈছে খুব ধুনীয়া হয় কোৱালিটি এইবিলাক চেমি নুনিৰ মাটিশালৰ কাপোৰ একেবাৰে মাটিশালৰ কাপোৰ আপোনালোকে ভালকৈ পিন্ধিব পাৰিব ধুনীয়াকৈ পিন্ধিব পাৰিব এইবিলাক কাপোৰ আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি লগতে পাব ব্লাউজৰ পিচ ইয়াৰ লগতে আপোনালোকে এপত গহনা সম্পূৰ্ণ বিনামূলীয়াকৈ পাব আৰু ভাল লাগিলে ল'ব পাৰিব 3150 টকা 3150 পিছত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ আছে চাওক কিমান ধুনীয়া কালাৰ চাওকচোন ব্ৰিঞ্জল কালাৰত আছে আৰু জাপি ডিজাইনৰ কাপোৰ চেমি নুনিৰ কাপোৰ চাওক আঁচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে জাপিকৈ কৰা হৈছে আৰু বিচনী ডিজাইন বনাই দিয়া হৈছে মাজত চাওক বুটাখিনি এনেকৈ দুটাকৈ কৰা হৈছে খুব ধুনীয়া কালাৰটো চাওকচোন কিমান ধুনীয়া লাগিব আপোনালোকে যদি চিলাই পিন্ধে সঁচাকৈ খুব ধুনীয়া লাগিব এইবিলাক বিহুৰ বতৰত পিন্ধা কাপোৰ আৰু এইখন হ'ব ইয়াৰে মেখেলাখন এখন মেখেলাখন লগতে থাকিব এইকেইটা চাইড পাৰি লগতে এইটো ব্লাউজৰ পিচ আৰু ইয়াৰ লগতে আপোনালোকে এখন জুৱেলাৰী আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এখন খুলি মেলি নেদেখা এনেকৈ দেখাই দিছোঁ চাওক ল'ব পাৰিব মাত্ৰ 3150 3150 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ চাওক নেভি ব্লু কালাৰত হ'ব আঁচলৰ ডিজাইনটো খুবেই ধুনীয়া আৰু খুব ধুনীয়াকৈ বোৱা হৈছে কাপোৰযোৰ আৰু চাওক ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এইটো এনেকৈ খুব ধুনীয়া হয় আৰু মাজৰ ডিজাইনবিলাক চাওক এনেকৈ কৰা হৈছে আৰু এইটো আপোনালোকে পিন্ধোতে এনেকৈ গেৰ ডিজাইনৰ হ'ব এই কাপোৰযোৰ আৰু ইয়াৰে এইখন হ'ব মেখেলাখন চাওক ইয়াৰে মেখেলাখন আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি লগতে পাব ব্লাউজৰ পিচ আৰু ইয়াৰ লগতো আপোনালোকে এপত গহনা সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কপাৰ বেষ্টৰ গহনা হয় এইবিলাক আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম এযোৰ এপল ৰেড কালাৰৰ চেমি নুনিৰ কাপোৰ আৰু চাওক এই কাপোৰযোৰৰ ডিজাইনবিলাক খুব ধুনীয়াকৈ কৰা হৈছে চাওক এইটো আঁচলৰ ডিজাইন দেখিছেনে ধৰিব পাৰিছেনে এপল ৰেড হয় আৰু মাজৰ বুটাখিনি চাওক একেবাৰে সৰুকৈ কৰা হৈছে চাওক কোৱালিটি যথেষ্ট ধুনীয়া আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি লগতে পাব আপোনালোকে মেখেলা ব্লাউজৰ পিচ পাব চিম্পল হ'ব ব্লাউজৰ পিচটো এইখন হ'ব মেখেলাখন চাওক দেখাই দিছোঁ ধুনীয়াকৈ এইখন হ'ব মেখেলাখন আৰু ইয়াৰ লগতো আপোনালোকে এটা জুৱেলাৰী ছেট পাব এনেকৈ আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 3250 টকা 3250 পিছত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম খুব ধুনীয়া এটা কালাৰ গোটেই কাপোৰযোৰতে ঘনকৈ বুটা কৰি দিয়া হৈছে চাওকচোন খুব ঘনকৈ কাম কৰি দিয়া হৈছে কালাৰটো চাওকচোন কিমান মৰম লগা হয় কালাৰটো একেবাৰে আনকমন কালাৰ আৰু এইবিলাক কালাৰ নৰ্মেলি সকলো মানুহে নিপিন্ধে আপোনালোকে পিন্ধিব পাৰে কোনোবা এই কাপোৰবিলাক যিহেতু এপিচ প্ৰায় এক পিছতে আহে ডিজাইন এইবিলাক এক পিচ দুই পিচ কেতিয়াবা ক'ৰবাতহে 3-4 পিচ ওলায় মাত্ৰ এটা ডিজাইন এযোৰ কাপোৰতে বনোৱা হয় সেয়েহে কাপোৰবিলাক খুব আনকমন হয় সকলোৰে গাতে বেলেগ দেখিবলৈ পোৱা যায় সেম আৰু গাতে দেখিবলৈ পোৱা নাযায় কিন্তু পাৱাৰ লুমৰ কাপোৰবিলাক কি হয় একে ডিজাইনৰ বহুত মানুহে পিন্ধিবলৈ পোৱা যায় কাৰণ পাৱাৰ লুমৰ প্ৰডাক্ট হাজাৰ কৰিব পাৰে আৰু একে ডিজাইনতে সকলোৱে পিন্ধেও আৰু সেয়েহে কাপোৰযোৰ বেলেগে যদি নিজে পিন্ধা কাপোৰযোৰ যদি বেলেগৰ গাতো দেখা হয় কেতিয়াবা কিন্তু কাপোৰযোৰ এইযোৰ কাপোৰ ভাল লগা নাই এনেকুৱা নিচিনা মানে ফিল এটা হয় আৰু এই মাটিশালৰ কাপোৰবিলাকৰ সেইটোৱে মানে ডিফাৰেঞ্চ যে এযোৰ কাপোৰ এগৰাকী মানুহেহে পিন্ধিব পাৰে কাৰণ আৰু এইবিলাক কাপোৰৰ ডিজাইন খুব বেছি এযোৰ বা দুযোৰ কাপোৰতহে বনোৱা হয় সেয়ে এই কাপোৰবিলাক আপোনালোকে পিন্ধি গ'লে কেতিয়াও ডিছকমফৰ্ট নাপায় আপোনালোকে কমফৰ্ট অনুভৱ কৰিব কাৰণ কিয় অনুভৱ কৰিব কাৰণটো মই ইয়াৰ আগত জনাই গ'লোঁ আপোনালোকক আৰু এইখন হ'ব মেখেলা এইখন মেখেলা লগতে পাব আপোনালোকে ইয়াৰ লগতো জুৱেলাৰী ছেট আৰু ভাল লাগিলে ল'ব পাৰিব 3200 টকাত ল'ব পাৰিব আৰু এযোৰ দেখাম খুব ধুনীয়া এযোৰ কালাৰ খুব ধুনীয়া এটা কালাৰ আৰু এইটো চাওক বটল গ্ৰীণত পিয়ৰ নুনি সূতা বোৱা হৈছে আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈ ওলাইছে আৰু আঁচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ মাল্টি কালাৰত কৰা হৈছে চাওক চিম্পল হয় কাপোৰযোৰ কিন্তু গৰ্জিয়াছ হয় খুবেই আনকমন এযোৰ আৰু কৈয়ে গ'লোঁ কাপোৰবিলাক আনকমন বুলি মই কিয় কওঁ কাৰণ এইবিলাক মাটিশালৰ কাপোৰ আপোনালোকে খুব বেছি এপিচ বা দুপিচতহে কাপোৰতহে একেটা ডিজাইনে এভেইলেবল পাব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন চাওকচোন এইখন মেখেলাখন খুব ধুনীয়া হয় কালাৰটো আৰু ইয়াৰে চাইড পাৰি কেইটা চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে এইকেইটা হ'ব চাইড পাৰি
চাওক কেমেৰাত মই ওচৰৰ পৰা দেখাই দিছোঁ কিমান ধুনীয়া হয় আৰু এইটো হ'ব ব্লাউজৰ পিচ ইয়াৰ লগতে আপোনালোকে এটা জুৱেলাৰী ছেট সম্পূৰ্ণ বিনামূলীয়াকৈ পাব আৰু ভাল লাগিলে এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ ৩,১৫০ টকা 3,150 ৰুপিছত এযোৰ ধুনীয়া কাপোৰ সুন্দৰ কাপোৰ আপোনালোকে বিহুটো পিন্ধিব পাৰিলে যদি আপোনালোকে বিহুটো পিন্ধিব পাৰিলে এযোৰ সুন্দৰ কাপোৰ লগতে এপত গহনাও পিন্ধি আপোনালোকে বিহু চাবলৈ ওলাই যাব পাৰিলে চাওকচোন কিমান কম দামতে পাই আছে গতিকে আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব একেবাৰে শেষত দেখাম এযোৰ অৰেঞ্জ কালাৰ চিম্পুল চেমি নুনিৰ কাপোৰ যিসকলে চিম্পুলত ভাল পায় এনেকুৱা এযোৰ কাপোৰ পিন্ধিব পাৰে কাৰণ এই কাপোৰযোৰৰ লগত চাইড পাৰি নাপায় একেবাৰে চিম্পুল হয় আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু চাইড পাৰি নাই কাৰণে চিম্পুলকৈ এনেকৈ মানে সৰুকৈ ডিজাইন কৰি দিয়া হৈছে আৰু এযোৰ লাইট অৰেঞ্জ কালাৰৰ কাপোৰ আৰু ইয়াৰ লগতো আপোনালোকে এখন মেখেলা পাব এইটো ব্লাউজৰ পিচ হয় এইটো ব্লাউজৰ পিচ আৰু এখন মেখেলা আৰু একেবাৰে কম দামত পাব এই কাপোৰযোৰ আজি আপোনালোকে মাত্ৰ 2700ত ল'ব পাৰিব 2700 টকাত ল'ব পাৰিব লগতে এটা এনেকুৱা জুৱেলাৰী সম্পূৰ্ণ বিনামূলীয়াকৈ সংগ্ৰহ কৰিব পাৰিব চেমি নুনিৰ এইযোৰ কাপোৰ খুবেই চিম্পুলত লৈ আহিছোঁ একেবাৰে কম দামত মাত্ৰ 2700ত লৈ আহিছোঁ 2700 টকা লৈ আহিছোঁ গতিকে পলম নকৰিব আপোনালোকে আজি কালেকশ্যনসমূহ ইমানেই আছিলে আপোনালোকক মই আৰম্ভণিতে কৈছোঁ আজি বহুত বেছি কাপোৰ নেদেখাওঁ যিহেতু আমি দোকানত ভিডিঅ' বনাওঁ আৰু দোকানত এইকেইদিন কাষ্টমাৰ আছে আৰু লগত অনলাইনৰ কামবিলাকো বহুত বেছি কৰিবলগীয়া হৈছে গতিকে বহুত বেছি প্ৰডাক্ট লৈ অহা নাই আপোনালোকৰ কাৰণে মাত্ৰ দুবিধ আজি প্ৰডাক্টেই লৈ আহিলোঁ চেমি নুনি দেখালোঁ পদ্মিনী দেখালোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব লগতে আমাৰ সকলোবিলাক পাৰ্চেলেই আমি অনলাইন পঠাওঁ আপোনালোকে ইণ্ডিয়াৰ যিকোনো জেগাৰ পৰা য'ৰ পৰা চাই আছে আমাৰ ভিডিঅ' আপোনালোকে তাৰ পৰা আমালৈ অৰ্ডাৰ পঠিয়াব পাৰে আৰু আপোনালোকৰ অৰ্ডাৰসমূহ বিহুৰ আগতে পাবৰ কাৰণে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে আমাক অৰ্ডাৰ পঠাওক আৰু আমিও চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকে বিহুৰ আগতেই যেন আমাৰ পাৰ্চেলসমূহ আপোনালোকে সংগ্ৰহ কৰিব পাৰে আৰু আমাৰ সকলোবিলাক পাৰ্চেলেই DTDC অথবা পোষ্ট অফিচৰ যোগেদি পঠাওঁ আপোনালোকৰ য'তেই সুবিধা DTDC অথবা পোষ্ট অফিচ য'তেই সুবিধা আপোনালোকে তাতেই ল'ব পাৰিব আমাক মাত্ৰ কথাষাৰ আপোনালোকে পঠোৱাৰ আগত জনাব যে DTDCত পঠাব লাগিব বা পোষ্টেলত পঠাব লাগিব লগতে আমাৰ পে'মেণ্ট অনলাইন হ'ব আমাৰ COD নপঠাওঁ আপোনালোকে COD বিচাৰি মোক আমনি নকৰিব এইকেইদিনা মই যথেষ্ট বিজি হৈ আছোঁ আপোনালোকে CODৰ কথা সুধি বা আপোনালোকে প্ৰাইচটো কমোৱা বঢ়োৱাৰ কথা মই যিমান পাৰোঁ অফাৰ প্ৰাইচত দি আছোঁ আপোনালোকক কিন্তু তাৰ পিছতো বহুতে বাৰ্গেনিং কৰিবলৈ কৰা দেখা পোৱা যায় আপোনালোকে এইটো নকৰিব মই একেবাৰে ৰেহাই মূল্যত দি আছোঁ আপোনালোকক যিমান পাৰোঁ সিমান কমাই দিবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে বাৰ্গেনিং কৰি যাতে মোৰ টাইম ৱেষ্ট নকৰে যিহেতু বহুত ব্যস্ত হৈ থাকিবলগীয়া হৈছে বিহুৰ কাৰণে আৰু আশা কৰিছোঁ আপোনালোকে কথাবিলাক ভালকৈ বুজি পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সম্পূৰ্ণকৈ চালেহে আপোনালোকে সকলোবিলাক কথা ভালকৈ বুজিব পাৰিব আৰু বিহুলৈ বহুত বেছি দিন নাই আপোনালোকে মাত্ৰ 2-3টা চেল ডেহে পাব আৰু আশা কৰিছোঁ সেই চেল ডেকেইটা আপোনালোকে যাতে এনেদৰে মোৰ লগত সহযোগ কৰি যায় আৰু আপোনালোকে যাতে সদায় এনেকৈ আমাক মৰম দি যায় আপোনালোকৰ মৰমৰ কাৰণে ইমানখিনি অকণমান কৰিব পাৰিছোঁ অকণমান হ'লেও কিবা এটা কৰিব পাৰিছোঁ গতিকে আপোনালোকে সদায় যাতে এনেকৈ আমাক মৰম দি যায় পুনৰ লৈ আহিম নতুন কালেকশ্যন ধামাকা অফাৰৰ সৈতে আৰু তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক